পূবৰ আমাজন বুলি কোনখন ঠাইক জনা যায়? এ দীপৰ বিল, বি দিহিং পাটকা অভয়াৰণ্য, চি যোৰহাট, ডি শুৱালকুছি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি দিহিং পাটকাই অভয়াৰণ্য। মাটিকালি হিচাপত অসমৰ আটাইতকৈ বৃহৎ জিলাখনৰ নাম কি? এ নলবাৰী, বি কাৰ্বি আংলং, চি নগাঁও, ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কাৰ্বি আংলং। দিছপুৰক অসমৰ ৰাজধানীৰ মৰ্যাদা কিমান চনত দিয়া হয়? এ 1973 চনত, বি 1974 চনত, চি 1978 চনত, ডি 1950 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1974 চনত। অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায়? এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান, চি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডি নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? এ 34খন, বি 32খন, চি 33খন, ডি 31খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 31খন। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? এ বাইটি, বি শকুন্তলা, চি জয়মতী, ডি ভাগ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বাইটি। তিৱাসকলৰ আদি বাসস্থান ক'ত? এ নেপাল, বি ভূটান, চি তিব্বত, ডি কামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি তিব্বত। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ক'ত অৱস্থিত? এ যোৰহাট, বি তেজপুৰ, চি কোকৰাঝাৰ, ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি গুৱাহাটী। অসমৰ সীমাত লাগি থকা বিদেশী দেশখন হ'ল এ ভূটান, বি বাংলাদেশ, চি পাকিস্তান, ডি এ আৰু বি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এ আৰু বি। উত্তৰ পূব সীমান্তত ৰেলৱে মুখ্য কাৰ্য ক'ত অৱস্থিত? এ বঙাইগাঁও, বি মালিগাঁও, চি আমিনগাঁও, ডি নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মালিগাঁও। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা কোন আছিল? এ কিৰণ বেদী, বি বাচেন্দ্ৰী পাল, চি চাইনা নেহৱাল, ডি ছানিয়া মিৰ্জা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বাচেন্দ্ৰী পাল। ফ্ৰান্সৰ ৰাজধানী কি? এ লিয়ান, বি নাইচ, চি পেৰিছ, ডি এইবোৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পেৰিছ। চীনৰ ৰাজধানী ক'ত? এ বেইজিং, বি উহান, চি চাইহান, ডি এইবোৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বেইজিং। নিম্নলিখিত কোনটো এটা ইনপুট ডিভাইচ? এ মনিটৰ, বি মাউচ, চি প্ৰিণ্টাৰ, ডি এই সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো এ মনিটৰ। ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা কোনটো? এ বীৰ চক্ৰ, বি পৰমবীৰ চক্ৰ, চি অশোক চক্ৰ, ডি এইবোৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি পৰমবীৰ চক্ৰ। কোন সময়ত ৰামধেনু দেখা যায়? এ ঠাণ্ডা, বি বৰষুণ, চি তাপ, ডি এইবোৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বৰষুণৰ সময়ত। আমাৰ শৰীৰত কিমানটা হাড় আছে? এ 300টা, বি 208টা, চি 206টা, ডি 210টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 206টা। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? এ সুভাষ চন্দ্ৰ বসু, বি মহাত্মা গান্ধী, চি ৰাজীৱ গান্ধী, ডি জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি জৱাহৰলাল নেহৰু। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি? এ মইনা, বি কপৌ, চি তোতা, ডি ময়ূৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ময়ূৰ। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? এ ভাৰত ৰত্ন, বি পদ্মশ্ৰী, চি পদ্মভূষণ, ডি খেল ৰত্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ভাৰত ৰত্ন। পৃথিৱীৰ মুঠ মহাসাগৰৰ সংখ্যা কিমান? এ 5খন, বি
8খন, চি 7খন, ডি 9খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 7খন। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? এ ইউৰোপ, বি অষ্ট্ৰেলিয়া, চি এছিয়া, ডি আফ্ৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি এছিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় গান নেশ্যনেল এন্থেম জন গণ মন লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় গীত নেশ্যনেল সং কি? এ বন্দে মাতৰম, বি জন গণ মন, চি মোৰ ভাৰত মহান, ডি মোৰ দেশৰ ভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বন্দে মাতৰম। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? এ সিংহ, বি গৰু, চি হাতী, ডি বেংগল টাইগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি বেংগল টাইগাৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পণ্ডিত জৱাহৰলাল নেহৰু। ন্যাশনাল ইনষ্টিটিউট অফ টেকন'লজি ক'ত অৱস্থিত? এ বৰপেটা, বি শিলচৰ, চি ডিব্ৰুগড়, ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি শিলচৰ। অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনাজাত? এ হাফলং, বি যোৰহাট, চি তেজপুৰ, ডি নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ হাফলং। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? এ অসম, বি ভূটান, চি যোৰহাট, ডি নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসম। দীপৰ বিল কিহৰ কাৰণে বিখ্যাত? এ হাতীৰ বাবে, বি গড়ৰ বাবে, চি মাছৰ বাবে, ডি পক্ষীৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পক্ষীৰ বাবে। অসমত অৱস্থিত একমাত্ৰ ক্ষুদ্ৰ নদী দ্বীপটোৰ নাম কি? এ মাজুলী, বি উমানন্দ, চি শুৱালকুছি, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি উমানন্দ। জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি ভূপেন হাজৰিকা, চি দীপেন বৰুৱা, ডি ৰোহিণী বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ জ্যোতিপ্ৰসাদ আগৰৱালা। সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা মহাদেশ কোনটো? এ আফ্ৰিকা, বি এছিয়া, চি অষ্ট্ৰেলিয়া, ডি ইউৰোপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি এছিয়া। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? এ উত্তৰ প্ৰদেশ, বি মধ্যপ্ৰদেশ, চি দিল্লী, ডি ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ৰাজস্থান। চানমিনাৰ কোনখন চহৰত অৱস্থিত? এ নতুন দিল্লী, বি জয়পুৰ, চি হায়দৰাবাদ, ডি ভোপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি হায়দৰাবাদ। অসমত প্ৰতিষ্ঠিত প্ৰথম ষ্টুডিঅ'ৰ নাম কি? এ চিত্ৰবন, বি NK প্ৰডাকশ্যন, চি জ্যোতি চিত্ৰবন, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ চিত্ৰবন। ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? এ 1935 চনত, বি 1939 চনত, চি 1941 চনত, ডি 1944 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1939 চনত। এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? এ ফণী শৰ্মা, বি ডক্টৰ ভূপেন হাজৰিকা, চি লক্ষ্মধৰ চৌধুৰী, ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। মায়োপিয়া ৰোগত আক্ৰান্ত ব্যক্তিৰ চিকিৎসাৰ বাবে কোনটো লেন্স ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৱতল লেন্স। কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ দীঘল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰঙা তৰংগ। কোনজন বিজ্ঞানীয়ে মাধ্যাকৰ্ষণ তত্ত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিউটন। কোনটো যন্ত্ৰৰ দ্বাৰাই গাখীৰৰ বিশুদ্ধতা জুখিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেক্ট্ৰমিটাৰ। বেলুনত প্ৰধানকৈ কোনটো গেছ ভৰোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিলিয়াম। কোনটো ৰোগৰ পৰা প্ৰতিৰোধ ৰক্ষাৰ বাবে BCG ভেকচিন দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব TB ৰোগৰ বাবে। ব্লিচিং পাউডাৰৰ ৰাসায়নিক সূত্ৰ কি?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CaOCl2। সোডিয়াম কাৰ্বনেটৰ বাণিজ্যিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাশ্বিং সোডা। ছ'ন'গ্ৰাফত কেনেধৰণৰ তৰংগ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আল্ট্ৰাছনিক তৰংগ ব্যৱহাৰ কৰা হয়। পানীত বৰফ বাঢ়ি থকাৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰফৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম। আমাৰ বায়ুমণ্ডল কিমানটা স্তৰত বিভক্ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5টা স্তৰত। ইথানোয়িক এচিডৰ সাধাৰণ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এচিটাইলিক এচিড। পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হীৰা। মানুহৰ জীৱনত দুবাৰকৈ কিমান দাঁত গঢ় লৈ উঠে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 20টা। মানুহৰ শৰীৰত পাচন উৎপাদন কোনটো অংগত সংঘটিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ষুদ্ৰান্ত। গাখীৰ দৈৰ ফলত কোনটো এচিড গঠন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেক্টিক এচিড। এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমান হাড় পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 206ডাল হাড় পোৱা যায়। মানুহৰ শৰীৰৰ হাড় আৰু পেশীবোৰ কিহৰ দ্বাৰাই সংযোগ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টেণ্ডনৰ দ্বাৰাই। কোনটো যন্ত্ৰৰ দ্বাৰাই বায়ুমণ্ডলৰ চাপ জুখিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেৰমিটাৰ। ফ্ৰিজত ঠাণ্ডা হোৱাৰ বাবে কোনটো গেছ দায়ী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিলিয়েন গেছ। কোনটো ভিটামিনৰ অভাৱত প্ৰজনন ক্ষমতা হ্ৰাস পায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন ই। কোনটো ধাতুক ভৱিষ্যতৰ ধাতু বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টাইটেনিয়াম। আমাৰ শৰীৰত ক'ত ৰক্তকণিকা গঠন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাড়ৰ মজ্জাত। কোনটো ভিটামিন পানীত দ্ৰৱীভূত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন বি আৰু ভিটামিন চি। আমাৰ শৰীৰত কোনটোৰ অভাৱত ডায়েবেটিছ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইনচুলিন।